Red FM Love Story RJ PAHI Huide Super Hits 93.5 Red FM ত মই সপনা খুদে পাহি সময় হৈ গল এটা নতুন লাভ ষ্টৰী আকৌ এবাৰ মই পাহি লৈ আহিলো এটা নতুন লাভ ষ্টৰী আৰু আজি আমি শুনিম ডলি দেওধাই ফুকনৰ লাভ ষ্টৰী অজানিতে প্ৰেম আৰু তেওঁ নিজৰ লাভ ষ্টৰী শ্বেয়াৰ কৰিছে ফেচবুকৰ জৰিয়তে তেওঁ লিখিছে হাই পাহিবা মোৰ নাম ডলি মোৰ ঘৰ দুলিয়াজানত আজি মই মোৰ নিজৰ লাভ ষ্টৰী এটা শ্বেয়াৰ কৰিব বিচাৰিছো মোৰ নাম দিব বিচাৰিছো অজানিতে প্ৰেম পাহিবা মই এতিয়া অইল ইণ্ডিয়া এইচ স্কুলত সেকেন্ড ইয়াৰ পঢ়ি আছো মোৰ বয়ফ্ৰেণ্ডৰ নাম নিতুল মেছ সি দুলিয়াজানৰে আসাম গেছ কোম্পানীত সিকিউৰিটিত পাৰ্মানেন্ট জব কৰে সৰুৰে পৰা মই খেলি বহুত বেছি ভাল পাইছিলো মই ক্লাছ 5ৰে পৰা এথলেটিক্স খেলিছিলো মই আমাৰ স্থানীয় ফিল্ডতে গৈ প্ৰেক্টিছ কৰিছিলো তাত বহুত খেলুৱৈ লগ পাইছিলো মই সৰু আছিলো বাবে দাদাৰ লগতেই খেলিবলৈ গৈছিলো ক্লাছ 10 পালোহি গতিকে মেট্ৰিকৰ বাবে খেলা বাদ দি দিলো মই মেট্ৰিক দিলো আৰু এইচএছ দুলিয়াজানতে লগাই পঢ়িবলৈ ধৰিলো সো আজি আমি শুনিম ডলিৰ লাভ ষ্টৰী অজানিতে প্ৰেম পিছে আপুনি যদি আপোনাৰ লাভ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে তাৰ বাবে ভিজিট কৰিব www.facebook.com/redfmrjpahi আৰু মোক ইনবক্স কৰিব আপোনাৰ ষ্টৰীজ এণ্ড লাভ ষ্টৰী জড়িত মেছেজেছ লগতে আপুনি মোক ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰে এজ rjpahi আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @rjpahi_redfm ইউ কেন ফলো মি দেয়াৰ এজ ৱেল এতিয়া শুনো আহক কেইটামান গীত আৰু উভতি আহিব আজি লাভ ষ্টৰীলৈ ষ্টে টিউনড এণ্ড 93.5 ৰেড এফএম বাজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী RJ PAHI Huide Super Hits 93.5 ৰেড এফএম এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আৰু মই স্বপ্নাৰ সৈতে পাহি শুনি আছো আজি আমি ডলিৰ লাভ ষ্টৰী অজানিতে প্ৰেম আগলৈ তেওঁ লিখিছে এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা দি ঘৰত এনে আমনি লাগি আছিল সেইটো সময়তে মোৰ লগৰ মাইনিয়ে মোক ফোন কৰি ক'লে হেল্ল' মাইনিক কি কৰি আছ এনে আছো আচ্ছা শুন না এইবাৰ বিহু নাচিবি নেকি তই ক'ত এই যে মই যোৱাবাৰ নাচিছিলো পচুৱা বিহু দল নাচিবি নেকি ৰ মই মা দেউতাক সুধি ল'ব লাগিব হেৰি নহয় মই তোৰ নম্বৰটো দি দিছো হা সিহঁতি কল কৰিব তোক ঠিক আছে মই কথা পাতি ল'ম ঠিক আছে ওকে বাই বাই মোৰ মনটো ভাল লাগিছিল যিহেতু মই ফ্ৰী আছিলো আৰু মই নাচিও খুব বেছি ভাল পাইছিলো সো এনেকুৱা এটা অপৰচুনিটি অহাত মোৰ মনটো খুব বেছি ভাল লাগিল মই ঘৰত মাৰ লগত প্ৰথমতে ডিছকাছ কৰিলো মায়ে প্ৰথমতে যদিও আপত্তি কৰিছিল শেষত কিন্তু মান্তি হ'ল আমাৰ দলটোৰ ফাইনেন্সাৰ আছিলে দীপাংকৰ আৰু তেওঁ যিহেতু মোতকৈ ডাঙৰ আছিল সো মই তেওঁক দীপাংকৰ দা বুলি মাতিছিলো তেওঁৰ সৈতে কথা পাতি ক'ত আহিব লাগিব সেইটো ফাইনেলাইজ হ'ল আৰু ঠিক তেনেদৰে মই সেইটো জেগাত গ'লো বাট সেইদিনা দীপাংকৰ দা নাছিল গতিকে বেলেগ এজনৰ সৈতে কথা পাতিলো কেতিয়াৰ পৰা আহিব লাগিব সুধি মই ঘৰলৈ গুচি আহিলো আৰু তাৰ পিছদিনাৰে পৰা বিহু প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰিলো সো যোনে যিটো কৰি ভাল পায় সেই অপৰচুনিটিটো যদি সন্মুখত আহি যায় ইউ শুডন্ট সে নো ফৰ এক্সাম্পল আপুনি যদি গান গাই ভাল পায় আৰু আপোনাক যদি কোনোবাই গান গাবলৈ কয় ডোণ্ট হেজিটেট সিং ইউ উইল ফিল গুড যদি আপুনি নাচি ভাল পায় নাচক আপুনি যদি গীটাৰ বজাই ভাল পায় বজাওক আপুনি যদি পেইণ্ট কৰি ভাল পায় লিখি ভাল পায় কবিতা লিখি ভাল পায় সব কৰক ডোণ্ট ষ্টপ হোৱাট ইউ লাইক ডুইং দিছ উইল মেক ইউ ফিল গুড সো আজি এতিয়াই মই আপোনাক গান শুনাই আছো সো কিবা এটা লিখকচোন যদি আপুনি লিখি ভাল পায় বা গান গাই যদি ভাল পায় মোক ভইচ মেছেজ পঠিয়াওকচোন ফেচবুকত বা ইনষ্টাগ্ৰামত মই শুনিম ভিজিট কৰিব ৰেড এফ এম RJ PAHI ইনষ্টাগ্ৰাম হৈছে RJ PAHI এণ্ড টুইটাৰ হৈছে @RJ PAHI ৰেড এফ এম 93.5 ৰেড এফ এম বাজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ PAHI Huide Super Hits 93.5 ৰেড এফ এমত মই স্বপ্নাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি আমি শুনি আছো ডলিৰ লাভ ষ্টৰী অজানিতে প্ৰেম ইতিমধ্যে গম পালো যে ডলিয়ে বিহু প্ৰেক্টিছ কৰা আৰম্ভ কৰিলে এটা দলৰ সৈতে এইচএছ পৰীক্ষা দি তেওঁ ফ্ৰী আছিল সো বিহু দল এটাৰ লগত তেওঁ জড়িত হ'ল আৰু প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰিলে আগলৈ তেওঁ লিখিছে বিহুৰ প্ৰেক্টিছৰ সময়তে গম পালো আমাৰ ফাইনেন্সাৰ দীপাংকৰ দা AGCLত মানে আসাম গেছ কোম্পানীত চাকৰি কৰে সিকিউৰিটি ডিপাৰ্টমেণ্টত এদিন প্ৰেক্টিছৰ সময়তে কাৰেণ্ট গুচি গ'ল বাদে এনেকে ৰৈ থাকিলে নহব মোবাইলৰ ফ্লেছ লাইটবোৰ অন কৰ এনেকে কামটো শেষ হৈ যাওঁ সোনকালে নহ'লে মোবাইল মাৰি কৰিব পাৰি নেকি এতিয়া এইটো সময়ত চিন্তা কৰি লাভ নাই তেনেকেই কৰিব লাগিব ৰঙা নদী শুকালে সৰু মাই মাছৰে ঐ বেজাৰত তুমি বাৰসী নাইছা কিয়
মাৰক মুখত কেলে মাৰিছে সৰি মই মাৰি আছো ৰ'বা এই গাত পৰি গাই থাকোঁতে গাত পৰি গৈছে মুখত কেলে মাৰিছে তলত মাৰক আকৌ হ'ব ৰ'বা ধৰা मेरी बात তুমি কোন খুই নাইছা দীপাংকৰ দাৰ লগতে সেই ল'ৰাজন আছিলে বাট কোন হয় মই ধৰিব নোৱাৰিলোঁ তেওঁ ছিকিউৰিটি ইউনিফৰ্মতে আছিলে আৰু তাৰপিছতে তেওঁ তাৰ পৰা গুচি গ'ল বহুদিন হ'ল তেওঁ কিন্তু কেতিয়াও তাৰপিছত প্ৰেক্টিছত নাহিলে বহাগ মাহ সোমালে সেইদিনা পহিলা বহাগ আমাৰ হুঁচৰি দলটোক ওচৰৰে গাঁও এখনত আমন্ত্ৰণ কৰিছিল আমি তাত নাচিব গ'লো নাচি হোৱা পাছত আমাক ছোৱালীখিনিক ঘৰা-ঘৰি থ'বলৈ গ'ল ৰাতিও যথেষ্ট হৈছিল ঘৰ আহি পাই ভাত খাই শুব লওঁতে মই ফেচবুকটো খুলিলোঁ সেইটো সময়তে মেছেঞ্জাৰত মেছেজ এটা আহিছিলে হাই বুলি নাম লিখা আছিল ৰিতুল মেছ ৰাতি হোৱাৰ বাবে মই ৰিপ্লাই নিদিলোঁ ডাটা কানেকশ্যন অফ কৰি শুই থাকিলোঁ নেক্সট দিনা আকৌ মোলৈ হেল্ল' বুলি মেছেজ আহিছিল আৰু সুধিছিল বিহু মাৰি কিমান পলমকৈ গৈ পালা মই আচৰিত হ'লোঁ আৰু তেওঁৰ প্ৰফাইল ভিজিট কৰিলোঁ তেতিয়াই গম পালোঁ যে তেওঁ AGCLতে দীপাংকৰ দাৰ সৈতে চাকৰি কৰে আৰু সেইকাৰণে ময়ো ৰিপ্লাই দিলোঁ হেল্ল' হাই চৰি মই আপোনাক চিনি পোৱা নাছিলোঁ সেইকাৰণে ৰিপ্লাই নাই অঁ কিমান দেৰি গৈ পালা কালি ৰাতি 11:30 বাজিল আপুনি দীপাংকৰ দাৰ সৈতে কৰে ন চাকৰি দীপাংকৰ লগত হয় ঠিক আছে বাৰু আজি প্ৰেক্টিচ আহিবা নাই আছে কেই বজাত আহিবা টাইমটো ঠিক হোৱা নাই কিয়া লগ পাম দিয়া বাই তেনেদৰে আমাৰ কেইদিনমান কথা বতৰা হ'ল প্ৰেক্টিচৰ সময়ত যিটো ল'ৰাক অলপ ৰুডলি ক'লে সেই ল'ৰাজনে আকৌ ফেচবুকত ডলিক মেছেজ কৰিছে আৰু তেওঁলোকৰ কমিউনিকেশ্যন ষ্টাৰ্ট হ'ল আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী অজানিতে প্ৰেম পিছে আপুনি ষ্টৰী শ্বেয়াৰ কৰিবলৈ ভিজিট কৰিব ৰেড FM RJ পাহি মোৰ ফেচবুক পেজ আৰু মোক ইনবক্স কৰিব আপোনাৰ ষ্টৰিজ এণ্ড মেছেজেছ 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM at মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছোঁ ডলিৰ লাভ ষ্টৰী অজানিতে প্ৰেম আগলৈ তেওঁ লিখিছে এদিন ৰাতি 9 মান বজাত তেওঁ মোক মেছেজ দিছিলে হাই ভাত খালা নাই খোৱা খাম অলপ পিছত আপুনি ডিউটিত আছোঁ ছেকেণ্ড শিফট ইমান বৰষুণতো বৰষুণ বুলি এতিয়া ডিউটি নকৰিলেহে হ'ব ভাত ক'ত খাব আজি লগৰ এটাৰ লগতে থাকিম আচ্ছা বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো পাম নেকি লগ 9854 এইটো মোৰ নাম্বাৰ ঠিক আছে বাই নাম্বাৰটো দিয়াৰ লগালগ তেওঁ মোক ফোন কৰিলে বাট যিহেতু মই মাৰ লগত শুওঁ গতিকে ফোনটো কাটি মই শুই গ'লোঁ আল্টিমেটলি ফোন নম্বৰো এক্সচেঞ্জ হ'ল এতিয়া আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী অজানিতে প্ৰেম 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM and welcome back to weekend special show Red FM Love Story আৰু মই আপোনাৰ সৈতে পাহি শুনি আছোঁ আজি আমি ডলি লাভ ষ্টৰী অজানিতে প্ৰেম আগলৈ তেওঁ লিখিছে 5 দিনা শুই উঠিয়ে মই তেওঁক ফোন লগালোঁ হেল্ল' চৰি কালি আপুনি ফোন কৰোঁতে মই ফোনটো উঠাব নোৱাৰিলোঁ মই শুই গৈছিলোঁ কোনে কৈছে ডলিয়ে ক'লোঁ কোন ডলি কালি আপুনি ফোন কৰিছিলে মোক মই ভাবিলোঁ তেওঁৰ চাগে খং উঠিছিল যিহেতু মই ৰাতি ফোনটো কাটি দিছিলোঁ বাট লগালগ তেওঁ আকৌ মোক কল বেক কৰিলে হেল্ল' চৰি দে একদম চৰি মানে কি ক'বা কালি তুমি ফোনটো ৰিচিভ নকৰিলা ন ৰাতি কল কৰোঁতে তাৰপিছত কি হ'ল ময়ো ছেভ কৰিব পাহৰি গ'লো ডিউটিত আছিল নহয় তাতে বৰষুণ ইমান
তাৰ শুই আছিলে গতিকে সেইকাৰণে ধৰিব নোৱাৰিলে চাগে মই ফোন তাকে কৰিছোঁ একদম মই ভবাই নাই তুমি কল কৰিছা বুলি একো নাই বাৰু একো নাই একদম আকৌ এবাৰ চৰি এই নাই একো নাই পিছে আপুনি হেনো বৰ ভাল গীটাৰ বজায় হা কোনে ক'লে দীপাংকৰ দাই কৈছে ভাল গানো গায় হেনো মই এনে আৰু কেতিয়াবা লগৰবিলাকৰ লগত আড্ডাত জমা আৰু আচ্ছা তে মই কেতিয়া শুনিবলৈ পাম কেতিয়া শুনিবা কোৱা এতিয়া এতিয়া অঁ ৰ'বা গান গাম বাৰু পিছত বেলেগ কিবা কথা পাতোচোন আৰু এটা কথা সুধিবলগীয়া আছিলে কি ইমান কথা নে আপুনি খেলে নেকি বাৰু মানে আপোনাক দেখিলে এনেকুৱা লাগে আপোনাৰ ফিজিকটো অলপ প্লেয়াৰৰ নিচিনা মই মাৰ্বল গুটি খেলোঁ কওক না নহয় ফুটবল খেলোঁ মাজে মাজে সেইকাৰণে দুলীয়াজান ফুটবল একাডেমি আছে নহয় বাপৰে সাংঘাতিক দেখোন সাংঘাতিক তাতে খেলিছিলোঁ সৰুৰ পৰা খেলোঁ কিন্তু আজিকালি সেই মাজে মাজেহে যোৱা হয় আৰু সেইকাৰণে চাগে গীটাৰখন লৈ আপোনাক বৰ ভাল দেখি দিয়ক গানটো শুনাই দিয়ক এই পাছতে শুনিবা নেকি মই শুনিম ৰ'বা তেন্তে সহ্য কৰিবা দেই মোৰ মিনতি তৰা হৈ যদি তোমাৰ আকাশ চুব মোৰে গান যদি সুৰ হয় মোৰে গান যদি সুৰ হয় তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হৈ যদি তোমাৰ আকাশ চুব তেনেদৰে আমি কথা পতা আৰম্ভ কৰিলোঁ আৰু লাহে লাহে সকলোবোৰ বস্তু শ্বেয়াৰ কৰা ষ্টাৰ্ট কৰিলোঁ যেতিয়া কাৰোবাক ভাল লাগে অজানিতে আপুনি চব বস্তু শ্বেয়াৰ কৰি পেলায় এনেকুৱা নহয় যে আপুনি চবৰে লগত চব কথা শ্বেয়াৰ কৰে ৰাইট বাট দেৰ ইজ ওৱান পাৰ্টিকুলাৰ পাৰ্চন ইন ইয়ৰ লাইফ যাৰ সৈতে আপুনি চব বস্তু শ্বেয়াৰ কৰে এণ্ড আননয়িংলি শ্বেয়াৰ কৰি ভালো লাগে এণ্ড দেট ইজ অনলি উইথ ওৱান স্পেচিয়েল পাৰ্চন চ' সেয়া আপোনাৰ ফ্ৰেণ্ডো হ'ব পাৰে আপোনাৰ গাৰ্লফ্ৰেণ্ডো হ'ব পাৰে আপোনাৰ দাদাও হ'ব পাৰে ভাইটিও হ'ব পাৰে ভণ্টিও হ'ব পাৰে ডেট কেন বি এনি ওৱান চ' আপুনি কওকচোন আপোনাৰ স্পেচিয়েলজন কোন হয় মোক ভিজিট কৰক ফেচবুকত ৰেড এফ এম RJ পাহিত গৈ মোক ইনবক্স কৰিব 93.5 ৰেড FM बजाते रहो ৰেড FM লাভ ষ্টৰী RJ পাহিৰ হৈতে সুবহ হিটছ 93.5 ৰেড FM মই সপনা খুটি পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছো ডলি লাভ ষ্টৰী অজানিতে প্ৰেম আগলৈ তেওঁ লিখিছে এদিন আমাৰ বিহু দলটোক অৰুণাচল নিয়াৰ কথা ওলালে আৰু মই ঋতুলক ফোন কৰি ক'লো কথা এটা কৈছো কিবা ভাল বুলি ভাবিয়েতো কৈছো নহয় বেয়াটো কি মই বুজি পোৱা নাই আমাৰ বিহু দলটো অৰুণাচল যাব মই তাত ডান্স কৰিম গোটেই দলটোৰ লগত যাম তাতে আপোনাৰ প্ৰব্লেমটো কি নহয় ইমান পাহাৰীয়া ৰাস্তা জানাই দেখোন ইমান বৰষুণ হৈ আছে না আপুনি মোক বাধা দিবলৈ কোন হয় আৰু আপুনি মোক কিয় মানা কৰিব মোৰ লাইফটো আপুনি কেনেকৈ ৰুল কৰিব সেইটো মোৰ ইচ্ছা মই বাছ আপোনাক ইনফৰমেশ্যনটো দিবলৈ ফোন কৰিছিলোঁ আপুনি মোক বাধা দিব নোৱাৰে নহয় তাৰমানে হ'ব মই নিজৰ কেয়াৰ নিজে ল'ব পাৰোঁ মই ইনফৰমেশ্যনটো দিছোঁ আপোনাৰ পৰা মই ফিডবেক আৰু উপদেশ লোৱা নাই থেংক ইউ বাই হেল্ল' ডলি হেল্ল' আৰু এনেদৰে মই একো ক'ব নিদি ফোনটো কাটি দিলোঁ আৰু পিছদিনা আমি অৰুণাচল যাবলৈ ওলালোঁ ৰাতিপুৱা তাক মই কল কৰিলোঁ হেল্ল' ওলালা নেকি যাবলৈ ওলাইছোঁ ভালকৈ যাবা আৰু কিবা দিগদাৰ হ'লে লগালগ ফোন কৰিবা মই ডিউটিত আছোঁ বাই হেল্ল' এতিয়া চিঞৰি চিঞৰি ক'বলে মন যায় তুমিয়ে আছাহি বুকুতে সোমাই চিঞৰি চিঞৰি ক'বলে মন যায় তুমিয়ে আছাহি বুকুতে সি তেনেকৈ কৈ ফোনটো কাটি দিলে মোৰ মনটো খুব বেয়া লাগিলে যেতিয়া কাৰোবাক আপুনি কিবা এটা কয় আৰু যেতিয়া আপুনি ভাবে যে আপোনাৰ ৰাইট আছে আৰু আপুনি তেওঁক কিবা এটা কয় আৰু সেই মানুহজনে বা মানুহজনীয়ে সেই কামটো নকৰে তেতিয়া মনটো খুব বেয়া লাগে ইটছ নট নেচেচাৰী যে তেওঁ আপোনাৰ কথাষাৰ বুজি পাব বাট আপুনি খুলি ক'লে হয়তো তেওঁ বুজি পাব যে আপুনি কিয় বিচৰা নাই সেই কামটো কৰা বা সেই ঠাইলৈ যোৱা হয়নে চ' ইফ ইউ ফিল যে আপুনি আপোনাৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডে কৰা কাম এটা বেয়া পাইছে বা তেওঁ কৰিলে বেয়া পাব আপুনি ফ্ৰেংকলি কৈ দিব পিছলৈ যাতে মিছকমিউনিকেশ্যন নহয় বেলাগলৈ কি হয় এই লাভ ষ্টৰী জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী অজানিতে প্ৰেম 93.5 ৰেড FM बजाते रहो ৰেড FM লাভ
story. RJ PAHIৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি আমি শুনি আছো ডলিৰ লাভ ষ্টৰী অজানিতে প্ৰেম ইতিমধ্যে গম পালো যে ডলি অৰুণাচল যাবলৈ ওলাইছে নিজৰ বিহু দলটিৰ সৈতে আৰু তেওঁক ঋতুলে মানা কৰিছিল যাবলৈ বাট ষ্টিল ডলি যাবলৈ ওলাল আগলৈ তেওঁ লিখিছে এনেকৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ আমি ধেমাজি হৈ লখিমপুৰ পালোগে তেনেতে আমাৰ এক পথ দুৰ্ঘটনা হ'ল আৰু থিতাতে এজন লোক ঢুকালে এই খবৰ বাতৰিত লগালগ ব্ৰেকিং নিউজ দেখি বহু লোকে মোক ফোন কৰিছিল তেনেতে ঋতুলেও ফোন কৰিলে হেল্ল' হেল্ল' তুমি ঠিকে আছা নাই হেল্ল' ভালকে শুনা না অকণ জোৰকে কওঁ তুমি ঠিকে আছা নাই মই ঠিকে আছো কৈছিল নাই মই নাযাবলৈ বুলি এতিয়া কেলে খং কৰিছে কিনো এতিয়া কি কম কৈছিল নহয় ইমান বেয়া বতৰত যাব নালাগে বুলি এতিয়া গম পালা আৰু বাকীবিলাক কেনে ঠিকে আছেনে এজনৰ কথাটো গম পালে চাগে নিউজত তুমি সেইখন গাড়ীতে আছিলা নেকি মই সেইখন গাড়ীত নাই আৰু থাকাহেঁতেনো কিনো হ'ল হয় ময়ো মৰিলো হয় ন কি আছে বাজে কথাবিলাক কৈ থাকা আৰু তুমি মৰিলে মোৰ কি হ'ব আৰু মই ফোন কৰি থাকিম ৰিচিভ নকৰাকৈ নাথাকিবা কিন্তু আৰু মাহঁতক খবৰ দিলা নাই দিলো আহি আছে তেওঁলোক মোক ল'বলৈ ইয়াত বহুত হুলস্থুল হৈছে একো শুনা নাই ভালকে আপুনি পিছত কৰিব ঠিক আছে বাই সি মোক সেইদিনা ৰাতিলৈকে কণ্টেক্ট কৰি আছিলে মই ঠিকে আছো নে নাই ভালকৈ গৈ পালো নে নাই ভাত খালো নে নাই এই আটাইবোৰ খবৰ তেওঁ লৈ আছিল মোৰ খুব ভাল লাগিছিল মা দেউতাও মোক ল'বলৈ আহি গৈছিল আগলৈ কি হয় এই লাভ ষ্টৰীত জানিবলৈ শুনি থাকক অজানিতে প্ৰেম 93.5 Red FM বজাতে ৰহো Red FM Love Story RJ PAHIৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি আমি শুনি আছো অজানিতে প্ৰেম ডলি দেওধাই ফুকনৰ লাভ ষ্টৰী ইতিমধ্যে আমি গম পালো যে তেওঁৰ এটি এক্সিডেণ্ট হ'ল অৰুণাচলত কিন্তু ডলিৰ একো হোৱা নাছিল আৰু সেইদিনাই নিতুলে তেওঁৰ খুব বেছি কেয়াৰ ল'লে আগলৈ তেওঁ লিখিছে তাৰ পাছদিনা ৰাতি আমি ঘৰ আহিলোঁ আৰু ঘৰ আহি আগৰ দৰে মই নিতুলৰ সৈতে কথা ক'বলৈ ষ্টাৰ্ট কৰিলোঁ ভাত খালেনে নাই খালো আপোনাক কিবা এটা কথা সুধিম বুলি ভাবি আছো আজি কি কথা বা আমি যে এনেকৈ কথা পাতো মানে আপুনি যে মোৰ লগত কথা পাতে মই যে আপোনাৰ লগত কথা পাতো কি ভাবি কথা পাতে মানে আপুনি কি ভাবি মোৰ সৈতে কথা পাতে পাতো আৰু তুমি কি ভাবা মই সুধিছো আকৌ উল্টা আপুনি মোক প্ৰশ্নটো সুধিছে যে সুধিছো কোৱাচোন মই নকওঁ আপোনাক সুধিছো আপুনি কওক ৰচোন এই দুলীয়াজন কলেজৰ ছোৱালী এজনী আছে মোৰ খুব ভাল লাগিছে গম পাইছা কথা বদলাইছে ন নহয় তোমাৰ লগত ভালকৈ চিনাকি কৰি দিব লাগিছে মোৰ কি দৰকাৰ পৰিছে চিনাকি কৰাই দিবলৈ কিয় কি দিগদাৰিটো আছে মই আপোনাক বেলেগৰ কেলে হ'বলৈ দিম কি কলা মই কিবা এটা সুধিছিলো আপোনাক আপুনি উত্তৰটো দিলে কি কলা বাদ দিয়ক সেইটো কথা মই বাদ দিয়ক কিবা এটা শুনিলো মই যিটো ক'লো সেইটোৱে শুনিছে যদি শুনিছে নাই শুনা যদি নাই শুনা ৰেডিঅ'ত এবাৰেই কয় আজিকালি ব্ৰেকিং নিউজ কেইবাবাৰো আহে পিছে মই পিছে ৰেডিঅ'ৰ কথাহে কৈছো হ'ব দিয়া বাছ হ'ব দিয়া কি হ'ব দিয়া সেইটোকে ক'বলৈ আছে আপোনাৰ তুমি যিটো শুনিম বুলি ভাবি আছা সেইটো কোৱা বুলি ভাবি লোৱা মানে কি মানে ইমান কমপ্লিকেটেড কেলে কৰিছে মইহে কিবা এটা সুধিছিলো আৰম্ভণিটো মইহে কৰিছিলো মই দেখোন সেইদিনাই ক'লো কোনদিনা তোমালোক যে অৰুণাচল গৈছিলা এক্সিডেণ্ট হোৱাৰ দিনা কি কৈছিলে কি কৈছিলো ভালকৈ মনত পেলোৱা এবাৰ মোৰ মনত নাই যদি মই এতিয়া কি কৰিম আকৌ ক'ব লাগিব মই দেখোন সেইদিনা কৈছিলোৱে তোমাৰ কিবা এটা হ'লে মোৰ কি হ'ব বুলি কিয় ইমান আকৰি হ'ব নালাগে এই কথা এষাৰ আছে নহয় এই শুৱাৰ ভাও দি থকা মানুহক জগাবলৈ বেয়া বাৰু মই শুৱা ভাৱে ধৰি আছো কৈ দিয়কচোন মই তোমাক ভাল পাওঁ হ'ল তোমাকে কাষৰতে পালে মোৰ কি যেন লাগিছে জনমে জনমে তুমি মোৰ এনে যেন লাগিছে দিনৰ চিনাকি তুমি বৰাপন লাগিছে পুৰণি পৃথিৱীখনে নতুন যেন লাগিছে সোণোৱালী সুদিন হাততে পালো যেন সৰগী সপোনেও আহি ধৰা দিলে যেন এনেকৈ আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিলোঁ আৰু এইদৰে আমাৰ ৰিলেশ্যনশ্বিপ এটা আৰম্ভ হ'ল আৰু এনেদৰে আমি বহু মাহ বহু চিটুৱেশ্যন পাৰ কৰিলোঁ আৰু তাৰ ঘৰতো আমাৰ কথা ক'লে
ময়ো মোৰ ঘৰত যথাসময়ত ক'ম বুলি সিদ্ধান্ত লৈছোঁ এইদৰে আমাৰ ৰিলেশ্যনশ্বিপ চলি আছে থেংক ইউ পাহিবা আমাৰ দৰে মানুহক লাভ ষ্টৰী শ্বেয়াৰ কৰিবলৈ এটা প্লেটফৰ্ম দিয়াৰ বাবে ৱেল থেংক ইউ ডলি যে তুমি তোমাৰ লাভ ষ্টৰী শ্বেয়াৰ কৰিলা আৰু লাভ ষ্টৰীটি শুনি সঁচাই খুবেই ভাল লাগিল আৰু আশা কৰোঁ ডেট ইউ বোথ হেভ এ ভেৰি বিউটিফুল লাভ লাইফ আহেড এণ্ড থেংক ইউ ওৱান্স এগেইন ৱেল এয়া আছিলে আজিৰ লাভ ষ্টৰী অজানিতে প্ৰেম পিছে আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে তাৰ বাবে ভিজিট কৰিব www.facebook.com/redfmrjpahi এইটো মোৰ অফিচিয়েল পেজ তাত গৈ আপুনি ইনবক্স কৰিব আপোনাৰ ষ্টৰিজ বাট ষ্টৰিজ অকণমান দীঘলীয়াকৈ লিখিব মানে ডিটেইলছত দিব যাতে 2 ঘণ্টাৰ বাবে আমি প্ৰকাশ কৰিব পাৰোঁ খুব শ্বৰ্টত লিখিলে 2 ঘণ্টাৰ বাবে টেলিকাষ্ট কৰিবলৈ অলপ প্ৰব্লেম হয় আৰু এটা কথা মনত ৰাখিব আপোনাৰ লাভ ষ্টৰীত যাতে কোনো ধৰণৰ ভায়লেন্স নাথাকে সেইটো চাব সেই পাৰ্টটো এডিট কৰি দিব ৱেল আপুনি ইনষ্টাগ্ৰামতো মোক ফ'ল' কৰিব পাৰে এজ RJPahi আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJPahi Red FM ৱেল অলপ পিছতে আপোনাৰ মেছেজসমূহ পঢ়িম চ' ষ্টে টিউনড এণ্ড 93.5 Red FM বেজাতে ৰহো